वेलकम बैक टू माई यूट्यूब चैनल गाइस मैं आहिছিলোঁ बिहु বুলি ঘৰ সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ তো আজি হৈছে উৰুকা প্ৰথমতে সকলোকে হেপী ভোগালী বিহু আৰু আজি মই দেখাম কি কি কৰোঁ মানে গোটেই দিনটোত লগতে এয়া চাওক গাইস এটা বস্তু দেখাই দিওঁ আপোনালোকক এয়া গাইস মানে ধনী পোৱাৰ কাৰণে সেই গাইস আমাৰ গাঁৱৰ এটা ধুৰন্ধৰ চলি মানে ধনী পোৱাৰ কাৰণে এনেকৈ সকলোৰে ঘৰে ঘৰে মানে এডাল এডাল খৰি তোলে আমাৰ ফালে এইটো মানে নিয়ম আছে আৰু আগতে আমিও কৰিছিলোঁ এতিয়া ইহঁতে কৰে সৰু সৰুবিলাকে তো আপোনালোকৰ ফালে কি কয় জনাব মানে আজি উৰুকাৰ ৰাতি এইটো পুৱাই নাবলো গতিকে ভিডিঅ'টো চাই থাকক এতিয়া আমি গৈ আছোঁ পিঠাগুড়ি খুন্দিব আৰু মোৰ মাতটো অলপ ভাঙি আছে গাইছ সেইদিনা পিকনিকত গৈ বহুত ডান্স কৰিছিলোঁ ইহঁতেও আহিছে গাইছ আমাৰ এইখিনিত ঢেঁকী এটাই আৰু মানুহ বহুত বৰা চাউল আছিল না বৰা চাউল খুন্দি আছে আমাৰ মম এয়া মালিকেনী মানে ঢেঁকীৰ মালিক আহিছে খুন্দিব ময়ো খুন্দিম আমাৰ ঘৰত খুন্দিলোঁ কি বিহু লাগছে না বিহু পুৰা একদম বঢ়িয়া ঢেঁকী দি আছোঁ আপোনালোকে আহিব আমাৰ ঘৰত বিহু খাবলৈ শুকনা আহি গ'ল দিবলৈ আৰু এইফালে আমাৰ লাড্ডু বেটা আহি গ'ল অ' লাড্ডু লাড্ডু ডু 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 কি কি এতিয়া মই খাবলৈ আহিলোঁ ভাত কাৰণ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই তো মই ভাত খাম আৰু যিহেতু আজি মঙলবাৰ সেইকাৰণে মই নিৰামিষ বাকীবোৰে মানে খাব পালেং শাক আৰু মাছৰ আঞ্জা ভাল ভাল বনাইছে আজি যিহেতু উৰুকা আৰু ৰাতিলৈ গাইছ কি আছে জানেনে দেখাই দিছোঁ ৰ'ব এয়া চাওক এই আছে ৰাতিলৈ এইটো নহয় বাৰু বেলেগৰ আমাৰ ঘৰত আছে কিনি আনিছোঁ মোৰ পইচাৰে গাইছ 530 টকাৰে এতিয়া ভাত খাওঁ চাই থাকক গাইছ ভাত খালোঁ ভাত খাই মই তামোল খালোঁ আপোনালোকেতো জানে মই তামোল খাই কিমান ভাল পাওঁ আৰু ঘৰত আছোঁতো খামেই তামোল খালোঁ আঞ্জাত গাইছ মই 12টা জ্বালা দিছোঁ 12টা জ্বালা 2টা বিলাহী 20টা মটৰ 5 পিচ নহৰু আৰু ইমানমান হ'ল নাই হেৰি আদা আৰু গাইছ সেইখিনিয়ে আৰু দিছোঁ এনেকৈ জিৰা গোটা জিৰা বটি দিছোঁ হা যি হত গাইছ কি ক'ম আৰু চেলকি থাকিব লাগিব এনেকৈ খালি ইমানে হ'ল এনেকৈ চেলকিব লাগিব মানে ইমান হ'ল তাৰপিছত গাইছ মই ৰাতিপুৱাৰ পৰা বহুত কাপোৰ ধুইছোঁ এইবিলাক চব কাপোৰ ধুইছোঁ এনে চব এতিয়া জাপো এতিয়া মই জাপো এইবিলাক কিয় আৰে এইবিলাক গাইছ চাওক মানুহ আহিছে আফ্ৰিকাৰ ছোৱালী এইবোৰ আফ্ৰিকাৰ ছোৱালী নিউজিলেণ্ডৰ ল'ৰা আৰু গাইছ সেইফালে আমাৰ ভেলাঘৰটো আছে দিয়ক সেইফালে সেইটো বনাই আছোঁ আমাৰ ভেলাঘৰ আৰ্টিফিচিয়েল নহয় বাৰু যোগাৰ আৰু ভেলাঘৰ এতিয়া আৰু আমি ভেলাঘৰ বনাম এইটো মেইন মিস্ত্ৰী আৰু মই জগালি আমি কিবা এটা আমি দুয়োটাই মিলি কৰিম বৰ্তমান बहन ही काम करेंगे हमारे जो भाई लोग हैं वो अकामिला है गाइस ये आधा है और उसमें पढ़ेंगे तो मोर ब्लगे हुई আছে না গাইস এইটো বনাম আৰু আমাৰ কানে ভাজিব দিয়া নাই এখনি উঠাইছো মানে এই ভাজি আছে আৰু ইফালে সেই গাইস কাজু বাদাম এটা খাওঁ নাৰিকল কাটি আছে আমাৰ বৌয়ে
আৰু খেৰ আনবা যাওঁ খেৰ নাই মানে ৰ'বা জখলাই দিবা দিয়া মই কি কৰোঁ চাওক গাইজ গাইজ আমাৰ সদায় কি জানা না কালি গুচি যাব আমাৰ বস্তুখিনি শেষ কৰি যাব মই কৈছোঁৱে নাংগেৰে অলপমান থপাই নমহ কৰি থৈ দিওঁ ভেলাঘৰটো নাই খেৰে লাগে এই খেৰ মাহ গৰু কি খাব আজি এটা দেচলে হাতী মাৰি দিয়াৰ লগালগ পুৰি যাব হয়নে নাই এতিয়া সদায় আকৌ বুজি নাপাব আৰু গাইছ এইফালে আমাৰ খেতিত পানী দি আছে আমাৰ ফাদাৰিন দিয়াই আমাৰ খেতিখিনি অলপ দেখাই দিওঁ গাইছ ব্লগটো অলপ দীঘলীয়া হ'ব কিন্তু চাব হা কি লাগে গাইছ চব আছে জ্বালা চাব নেকি গাইছ জ্বালা ইমান জলকীয়া আছে গাইছ অলপমান ভিতৰলৈকে যাব আৰু গাইছ আলু আগতে আমাৰ বহুত আলু আছিল না নাই না বহুত বেছি মানে আমাৰ আলু কৰা আছিল খেতি কিন্তু এতিয়া অলপ কমকৈ কৰিছে আৰু এইখিনিয়ে কৈছে হ'ব আমি ঘৰত খাৰ কাৰণে এইফালে লাই আৰু এইটো কি আছিলে পিঁয়াজ চাগে না কিবা নহৰু আৰু সিফালেও আছে কিবা এনেহেন সেইফালেও শাক আছে বহুত শাক আছে আৰু এইফালে অৰহি মানে উৰহি গাইছ সেইফালে নেমু টেঙাৰ বাগান আছে এই কি নাই গাইছ চব আছে আমাৰ ইফালে তামোল অমিতা বৰপেটাত মোৰ লগৰকেইটাই অমিতা কিনি খাই থাকে মই ভাবোঁ অমিতাও কিনে নেকি কোনোবাই তাৰপিছতহে মানে মই গম পালোঁ কিনে আৰু ইফালে গাইছ আমাৰ মুৰ্গীৰ ফাৰ্মখন বহুত আছে গাইছ আমাৰ মুৰ্গী দেখাম নেকি দেখাওঁ নেকি নাই নেদেখাওঁ দিয়ক নাজাৰি চিৰিয়েল মানে গাইছ নেদেখাওঁ গাইছ নাৰিকল ভাজি আছে মানে কি কয় এইটো বৰা পিঠাত দিবা আৰু এইটো চেনি দিম নাৰিকল ভাজি আছে এয়া আৰু গাইছ এতিয়া মই আদা নহৰুবিলাক গুচাওঁ হাঁহৰ মাংস না আজি মই নাখাওঁ বাৰু তথাপিও মানে ইহঁতক যোগাৰটো কৰি দিওঁ আৰু গাইছ ইফালে আমাৰ এই মিঠে আৰু এইফালে নাৰিকল এইফালে আৰু নাৰিকল চুকি আছে অজস্ৰ কাম মানে এই গাইছ আমাৰ দেউতাই পিঠা কৰি আছে আৰু এইফালে হৈছেই আৰু এতিয়া গাইছ মই বনাম মানে পিঠা সেইকাৰণে চাই আছোঁ আৰু গাইছ হাঁহৰ মাংস বনাম না মানে বনাব আমাৰ বৌহঁতেও যোগাৰ কৰি দিছোঁ দেখুৱাই হাঁহৰ মাংসখিনি হয় নেকি নাইছ এয়া গাইছ হাঁহৰ মাংসৰ পৰা কণী ওলছে নেকি কণীত দেখোন সেই বাহিৰত পা কণীৰ দৰে দেখোন বা গাইছ আজি বৰ সোৱাদ লাগব কিন্তু মই নাখাওঁ গাইছ এই কৰাহি বহে দিছে আৰু বনাব আৰু হয় নেকি পিঠা বনালোঁ এতিয়া বনাই আছোঁ এই পিংক কালাৰৰ পিঠা বহুত পিঠা বনালোঁ এইটো শেষ হৈ গ'ল গাইছ এই পিংক কালাৰ পিঠা আৰু গাইছ পিঠাখিনি মানে এই দুটা বস্তুত থৈ দিছোঁ হাত পুৰি গৈছে মোৰ পিঠা বনাওঁতে ইমানে বনাইছোঁ কঁকাল ভাজ লাগিছে তথাপিও গাইছ মই বনায়ে আছোঁ তো গাইছ সেয়ে আৰু বনাবই লাগিব হেপী বিহু